हेलो एवरीवन प्रियंकास कुकिंग एंड लाइफस्टाइल चेनेलले सकलोके स्वागतम जनाइছো। আজি মই লৈ অহা ৰেচিপিটো হৈছে চকলেট বলছ। এই চকলেট বলছ মই ওৰিও বিস্কিটেৰ পৰা বনাইছো। খাবলৈ বিৰাট টেস্টি হয় আৰু বনাবলৈ সহজ। তেনলে চাওক আজিৰ ৰেচিপিটো। চকো বলছ বনাবলৈ মই ইয়াতে ওৰিও বিস্কিট লৈছো। আপোনালোকে যিকোনো ফ্লেভাৰ ওৰিও বিস্কিট ল'ব পাৰে। মই ইয়াতে চকলেট ফ্লেভাৰ লৈছো। যদি ওৰিও বিস্কিট নাই তেনেহলে যিকোনো বিস্কিট ল'ব পাৰে। পাৰ্লিজি, হাইড এণ্ড চিক যি মন যায় তাকে ল'ব পাৰে। ইয়াতে 2 চামুচ চকলেট সস লৈছো আৰু 1.5 চামুচ বাটাৰ লৈছো আৰু অলপ ড্ৰাই ফ্ৰুটছ লৈছো। এতিয়া মই গোটেই বিস্কিটখিনি পেকেটটোৰ পৰা উলিয়াই লম। এয়া এটা বাউলত গোটেইখিনি ওৰিও বিস্কিট ক্ৰীমৰ সৈতে উলিয়াই লোৱা হৈ গৈছে। ক্ৰীমখিনি আঁতৰাব নালাগে, ক্ৰীমৰ সৈতে থব লাগে বিস্কিটখিনি। এতিয়া এই গোটেইখিনি মিক্সাৰ এটাত ভালদৰে গ্ৰাইণ্ড কৰি লম। এয়া চাওক বিস্কিটখিনি মই ভালদৰে পুৰা পাউডাৰ বনাই ললো। এতিয়া বাউল এটাত এইখিনি উলিয়াই লম। এইখিনি এতিয়া বল বনাবৰ বাবে ৰেডি কৰিব লাগিব। তাৰ বাবে প্ৰথমে মই ইয়াত দিম বাটাৰ 1.5 চামুচ দি লম। তাৰ পিছত চকলেট সস দিম 2 চামুচ। যদি চকলেট সস নাথাকে তেনেহলে কনডেন্স মিল্ক বা গাখীৰো দিব পাৰে। এতিয়া গোটেইখিনি ভালদৰে মিহলাই লম। এয়া সানি লোৱা হৈ গৈছে। এতিয়া প্ৰথমে বল বনাই লম। আৰু বলটোৰ মাজত দিবলৈ ড্ৰাই ফ্ৰুটছ লম। ড্ৰাই ফ্ৰুটছৰ সলনি টুটি ফ্ৰুটি বা চকো চিপছো দিব পাৰি। এয়া প্ৰথমটো বল ৰেডি হৈ গৈছে আৰু বাকিখিনিও মই একেদৰে বনাই লম। এয়া গোটেইখিনি বল ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই 10-15 মিনিটৰ বাবে ফ্ৰিজত ৰাখি দিম। এয়া 15 মিনিটৰ পিছত ফ্ৰিজৰ পৰা উলিয়াই নিছো আৰু পুৰা ধুনীয়াকৈ টাইট হৈ গৈছে বলখিনি। ইয়াতে অলপ মেল্টেড চকলেট লৈছো। এতিয়া গোটেই বলখিনি এটা এটা কৰি চকলেটত ডিপ কৰি যাম। এয়া ৰেডি হৈ গৈছে চকলেট বল। এতিয়া গাৰ্নিশ কৰিবৰ বাবে মই ওপৰত অলপ সিলভাৰ স্প্ৰিংকল দি দিম।
এয়া ৰেডি হৈ গৈছে অৰিঅ' চকলেট বলছ। খাবলৈ খুব টেষ্টি হয়। আপোনালোকে যদি নাই খোৱা তেনেহ'লে নিশ্চয় এবাৰ বনাই খাই চাব। আৰু মোৰ যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত। আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।